ফেচবুকৰ প্ৰফাইলত লিখা আছে মন যোৱাটোৱেই কৰি দেখোন ভাল পাওঁ মই। আৰে সেইদে বুলি তুমি লোকৰ মতা মানুহ এটাক চুমা খাবানে? লোকৰ এখন সংসাৰ তুমি ধ্বংস কৰিবানে? ফেচবুকত দেখোন তোমাৰ বহুত ডাঙৰ ডাঙৰ কথা, বহুত দেখোন তোমাৰ মানে ফটা লেকচাৰ। এগৰাকী আৰক্ষী বিষয়া হৈ লোকৰ এখন সংসাৰ ধ্বংস কৰি কেইদিন সুখত থাকিবা সেইটো অকল মানে তুমিহে জানিবা। আৰু চাওক, আচলতে কিমান মিছা কিমান সঁচা গম নাপাওঁ, কিন্তু যোৱাকালিৰ পৰা এটা ভিডিঅ' বহুত বেছি ভাইৰেল হৈ আছে। এইটো হ'ল যে এগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে, নামটো ইতিমধ্যে সকলোৱে গম পাইছেই, আৰু সেইগৰাকীৰ বিৰুদ্ধে এটা আপোনাৰ অভিযোগ আছে যে লোকৰ পত্নী কাঢ়ি অনা এটা মানে অভিযোগ দিছে। লোকৰ পত্নী আহিছে, লোকৰ মানে পতিক, লোকৰ গিৰিয়েকক মানে নিজৰ কৰাৰ কিছুমান অভিযোগ উত্থাপন কৰিছে সেইগৰাকী মহিলাই। আৰু আচলতে মানে কিনো কৈছে আপোনালোকে আগতে ৰেকৰ্ডিংটো শুনি লওক, আমি তাৰপিছত এইখিনি কথা পাতিম। নমস্কাৰ, মই বিজুমণি বৰা। পোনপ্ৰথমে মই সকলোকে মোক যিসকলে ন্যায় পোৱাত সহায় কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ সদস্যসকলক আৰু বিশেষকৈ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়া দাদাক মই বহুত ধন্যবাদ জনাইছোঁ মোক ন্যায় পোৱাত সহায় কৰাৰ বাবে। এতিয়া কথা হ'ল, ইউটিউবাৰ কুঁহি ডাবল3 পাপৰি কলিতাই যিটো নেকি সংগঠনে মোৰ দৰে হাজাৰজনী দুৰ্ভগীয়া নাৰীক ন্যায় পোৱাত সহায় কৰিছে, সেই সংগঠনটোক বেয়াকৈ ক'বলৈ তই ক'ত সাহস পালি? হয়, মানিছোঁ তোৰ বহুতো ফেন ফলোয়িং আছে যিসকলে তোক একেৰাহে ছাপোৰ্ট কৰি আছে। তোক ছাপোৰ্ট কৰি থকা সেই অন্ধভক্তকেইটাক কৈছোঁ, তোমালোকে যে ভগৱান বুলি যাক পূজা কৰি আছা তাই এজনী কেনেকুৱা চৰিত্ৰহীন মতা পাগলী তোমালোকে গমেই নোপোৱা। মোৰ বেয়াহে লাগিছে, তোমালোকে এজনী চৰিত্ৰহীন মতা পাগলীক দেৱীৰ দৰে ধূপ ধূনা জ্বলাই পূজা কৰি আছা যে। তোমালোকে চকু মেলা আৰু সত্য কি জানি লোৱা। তোমালোকে বুজি নাপাবা মই কিমান দুখত আছোঁ। তোমালোকে যেতিয়া গম পাবা তোমাৰ বাইদেউ বা ভণ্টিৰ লগত মোৰ দৰে হ'ব, তেতিয়াহে তোমালোকে অনুভৱ কৰিব পাৰিবা। আৰু এটা কথা, তোমালোকে যে কমেণ্ট কৰি আছা তাই বহুত ভাল ভিডিঅ' বনাই মটিভেশ্যন দিয়ে। আৰে তাই দেখাই দিব নেকি ছ'চিয়েল মিডিয়াত তাই যে এজনী চৰিত্ৰহীনা মতা পাগল বুলি? এজনী ছোৱালী থকা আৰু এগৰাকী পত্নী থকা সুখৰ সংসাৰ এখন ধ্বংস কৰিলে তাইতো এইবিলাক কথা ছ'চিয়েল মিডিয়াত নক'ব। মই অকল পাপৰি কলিতাকে দুখ দিয়া নাই, মোৰ স্বামী সত্যজিৎ বৰাও সমানেই দোষী। মই আপোনালোকক প্ৰমাণ দিছোঁ, ৰ'ব এই কপিৰ ফটো চাওক আপোনালোকে। মোৰ স্বামী সত্যজিৎ বৰাক চুমা খাই আছে, কিন্তু তাই মুখখন ঢাকি ষ্টিকাৰ লগাই দিছে। আৰু বহুতো ৰেকৰ্ডিঙো আছে তাইৰ লগত কথা পতা। ভিডিঅ'টো শেষত মই সকলো বজাই দিম। আৰু মোৰ ওচৰত প্ৰমাণ আছে, এইটো পেন ড্ৰাইভ চাওক, ইয়াতে সকলোবোৰ প্ৰমাণ আছে। মই SP ছাৰৰ তাতে দি থৈ আহিছোঁ সকলো প্ৰমাণ পাপৰি কলিতাৰ ওপৰত ইনভেষ্টিগেশ্যন চলাবৰ কাৰণে। মোৰ ক'বলৈ ভাষাই নাইকিয়া হৈ গৈছে। এই কপিৰ ফটো চাওক, এতিয়া তেওঁ গ'ল্ড ব্লাডাৰ ব্ৰাছ হৈ গৈছিল তেতিয়া মৰা ফটো। সি যেতিয়া মৰো অৱস্থা হৈছিল তেতিয়া মোৰ ঘৰৰ পৰা প্ৰায় 7-8 লাখ টকা দি তেওঁক মৃত্যু মুখৰ পৰা বচাই আনি ঘৰলৈ অনা হৈছিল। এইখিনি বিল চাওক, আপোনালোকে চাব পাৰে। এদিনৰ বিল 60,000 টকাৰ। চাওকচোন বাৰু কিমান টকাৰ খৰচ হৈছিল তেওঁক বচাওঁতে। মৃত্যু মুখৰ পৰা বচাই অনাৰ পাছতো তাৰ অলপো জ্ঞান নাহিল। মই এনেও জানো তই যে এই ভিডিঅ'টো চাই আছ বুলি। তোৰচোন বেমাৰ হৈ থাকোঁতেও তাইৰ লগত তই অবৈধ সম্পৰ্কত আছিলি। অপাৰেশ্যনৰ সময়ত তাই ক'ত গৈছিল? লাজ নাপাৱ তই? তোক মৃত্যু মুখৰ পৰা বচাই আনিলোঁ, তাকে তই বুজি নাপালি মোৰ কথাটো বাদেই দিলোঁ, ছোৱালীজনীৰ কথাৰো তই যে এবাৰ নাভাবিলি। মই আৰু একো নকওঁ, যি ক'ব আইনে ক'ব আৰু ৰাইজে ক'ব। তই যে গৰু কেছত ঘোচ লৈ পলাই যে আছ, তই যদি মতা হয় ওলাই আহ, কিয় পলাই আছ তই? মই এনেও জানো তোক যে পাপৰি কলিতাই লুকুৱাই ৰাখিছে। ক'ত পলাই হাৰিবি, এদিনটো তই ওলাবই লাগিব। কুঁহি ডাবল3 পাপৰি কলিতা অফিচিয়েল, তোক কৈছোঁ, তোৰ যদি সাহস আছে বা দম আছে, তোৰ বুকুত যদি দম আছে, তই লখিমপুৰ SP অফিচলৈ আহ, তোক তাতে মই উচিত শিক্ষা দিম। পাৰিবি আহিবলৈ তই?
আৰু মই একো নকওঁ, মোক আপোনালোকে ন্যায় পোৱাত সহায় কৰক। যদি মই ন্যায় নাপাওঁ তেনেহ'লে মোৰ দৰে হাজাৰজনী নাৰীও ন্যায় নাপায়। ধন্যবাদ। হেল্ল'। মই চাওক এটা কথা ক'ম যে ইমান বছৰৰ পৰা এখন সংসাৰ ধুনীয়াকৈ চলি আছে আৰু সেনেকেই আচলতে থাকিবলৈ দিব লাগিছিলে। আৰু তাইও এটা যিহেতু ভৱিষ্যত আছে, এজন সন্তান আছে, তাৰ পিছতো বিয়া কৰোৱা মানুহটোৰ লগত এইগৰাকী আচলতে আপোনাৰ ইউটিউবাৰে কি দেখা পালে গম নাপাওঁ, যে এখন সংসাৰ ভাঙি আকৌ দুয়ো আচলতে প্ৰেমত মগ্ন হ'ল। এইবিলাক আচলতে বেয়া কথা, কাৰণ এই পৃথিৱীত ল'ৰাৰ কোনো অভাৱ নাই। ভাল ল'ৰা এটাই কিজানি ইউটিউবাৰগৰাকী পাই গ'লহেঁতেন, কিন্তু কিয়নো এজনী থকা মানুহটোৰ ওপৰত চকু পৰিল, কি ভাল দেখিলে গম নাপাওঁ। কিন্তু মোৰ মতে মানে এইবিলাক কাম কৰিব নাপায়, কাৰণ এখন সংসাৰ ধ্বংস কৰি কিন্তু কোনোদিন তুমি সুখত থাকিব নোৱাৰা। আৰু এতিয়াও সময় আছে, এতিয়া সেই সময় থাকোঁতেই যদি তুমি আচলতে সংসাৰখন ধ্বংস হোৱাৰ পৰা যদি তুমি মানে বচাব পাৰা নহয়, ঈশ্বৰে কিন্তু তোমাক বহুত মানে আশীৰ্বাদ দিব। চ' এতিয়াও সময় আছে, তুমি লোকৰ সংসাৰখন ধ্বংস কৰাৰ আগত তুমি 10 বাৰমান ভাবি চাব লাগিছিল যে আচলতে মই কি কৰি আছোঁ। কাৰণ এখন সংসাৰ পাতিবলৈ মানুহৰ আচলতে মানে বহুত কষ্ট হয়। অকণমান মানে বিশ্বাস গোটাবলৈ, অলপমান মৰম গোটাবলৈ মানুহৰ আচলতে মানে বহুতখিনি কষ্ট হয়। আৰু তাৰ পিছত যদি এগৰাকী ওপৰত মানুহ আহি যদি সংসাৰখন ধ্বংস কৰিবলৈ চায়, তেন্তে হ'লে এইটো অতি বেয়া কথা। আচলতে এনেকুৱা কামবিলাক কৰিব নাপায়, কিয়নো সেইগৰাকী ইউটিউবাৰে আপোনাৰ যিহেতু ফেচবুকত আচলতে যিখিনি লেকচাৰ মাৰি থাকে, তাৰ পৰাতো দেখি এনেকুৱা যেন নালাগে যে তাইও এনেকুৱা কাম এটা মানে আপোনাৰ মানে কৰিব পাৰে। চ' এনেকুৱা কাম নকৰিবা, এতিয়াও টাইম আছে। তুমি আচলতে মানে নিজকে মানে শুধৰণি কৰা, আৰু দেখিবা মানে তোমাৰ কাৰণে এখন সংসাৰ ভাঙি যোৱাৰ পৰা বাট পৰি গৈছে।